তো চাব পাৰে ইয়াতে হৈ আছে ৰানিং ৰেচ মহিলা ভাৰ্চেছ ট্ৰেইন। লেট মানে ট্ৰেইনটো লেট হ'বই আৰু। তো হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু আছাম JMD ব্লগছ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু এইটো ফেন চাওক ভাই, কি ডাঙৰ ফেন, কেলা কোনে দেখা পাইছে? ইমান ডাঙৰ ফেন কোনে দেখা পাইছে? কেলা আমি টিকেট লৈ ল'লোঁ, এইখন টিকেট চাব পাৰে। তো ফাইনেলি আহি পালোঁ বৰপেটাৰ ষ্টেচনে, পিছভাগে বৰ্ড আছে। राकेश भाई हाथ धोबो गई देखा नहीं क्या? सुसु करके आए हो भाई? सुसु करके आए हो का? जोरकेश जोरकेश पानी नहीं भर के तको उनके मेरा पानी नहीं कि नहीं पानी हाथर अवस्था सब এবার তুই কেন বা কি করবি বেলেগ টেপসা। তো চাব পাৰে আজিকালি বেছিভাগ ট্ৰেইনে কাৰেণ্টত চলে আৰু কাৰেণ্টত এইবিলাক খুব লগাই দিয়া আছে। এতিয়া আমি যাম দিল্লী নে কি? ৰাকেশ ক'ত যাবি? গুৱাহাটীত যাম, দিল্লীত নাযাম। পুচি মানে কি ৰাকেশ? পুচি মানে কি? ট্ৰেইন আহি গ'ল, দেখা নাই। আৰু আমি ডাউলা গেলা ইয়াতে ৰখি আছোঁ, এই এটা ডাউলা। তো আৰু আপোনালোকক দেখাই আছোঁ এইবিলাক কেমেৰাত। তো চাওক, এনেকৈ ট্ৰেইনৰ যোনবিলাক ট্ৰেক আছে চাফা কৰি ৰাখে। তো ইহঁতে চাফা কৰে আৰু ইহঁতে ৰিয়েল হিৰ' হয় ভাই ক'ব গ'লে, কাৰণ ইহঁতে চাফা নকৰিলে ভাই কোনে কৰিব? পইচা পাই জানো চৰকাৰৰ পৰা, এইটো ডাঙৰ কথা নহয়। চ' আপোনালোকে যিহেতু জানে বৰপেটা ৰোড বা যিকোনো ষ্টেচনতে খোৱা পানীৰ কাৰণে এভেইলেবিলিটি থাকে, তো ব্যৱস্থা কৰা থাকে। তো ইয়াতে লেখা আছে খোৱা পানী, ড্ৰিংকিং ৱাটাৰ মানে চব ষ্টেচনতে পায়ে যাব। তো ফাইনেলি আজি আমি গৈ আছোঁ গুৱাহাটী আৰু আপোনালোকক গুৱাহাটীৰ ভিউ দেখাবলৈ ট্ৰাই কৰিম। এনেকুৱা চিটুৱেশ্যন গুৱাহাটীত। আৰু আপোনালোকৰ যদি ভাল লাগে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ৰাকেশ ভাই কি কবি? আপোনালোকক আমি আছোঁ এতিয়া বৰ্তমান বৰপেটা ৰোড ষ্টেচন। তো আপোনালোকক বৰপেটা ৰোড ষ্টেচনৰ ভিউ দেখাই আছোঁ। আমাৰ পিছত এইখন সৰু এটা কেন্ট আছে, তো চাব পাৰে। এইখন কেন্ট, ইয়াতে কিবা ভোক চোক লাগিলে কিবা বস্তু খাই ল'ম নে কি ৰাকেশ? আৰু কি কৰিম আৰু নেকি? ৰানিং ট্ৰেইন তাকে আহিবি নেকি? তো ফাইনেলি ৰখিব লগা হ'ল, ট্ৰেইনটো অহা নাই নে কি ৰাকেশ? কেইঘণ্টা লেট আছে ট্ৰেইন? 2 ঘণ্টা। যিহেতু 2 ঘণ্টা ট্ৰেইন লেট আছে, তো ইয়াতে ৰখি দিলোঁ আমি। ভিডিঅ'টো একেলগে চাই থাকক। তো আপোনালোকক গুৱাহাটীৰ ভিউ দেখোন। বহুত লেট হৈ গ'ল, এতিয়া টাইম হ'ল 3:36। চ' জাষ্ট নাও এতিয়া বৰপেটা ৰোড আহি পাব। তো তাৰপিছত আপোনালোকক আমি এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিম গুৱাহাটী। চ' এতিয়াহে আমাৰ ট্ৰেইনখন আহি আছে, তো ইয়াতে অলপ ঘুমাই দিলোঁ। তো আপোনালোকক এক্সপ্ল'ৰ কৰিম গুৱাহাটী, কালি এক্সপ্ল'ৰ কৰিব পাৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকক যি ভাল বস্তু দেখা পাওঁ গুৱাহাটীত চব দেখাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। ये हम लोगों को भाई मिल गया अभी मेजो भाई क्या बोलेगा? कलकत्ता से मेजो भाई कलकत्ता जब जाएगा लाइक करने का, सब्सक्राइब करने का, ठीक है ना? ठीक है भाई, कलकत्ता जब जाएगा मेजो भाई के घर में जाएगा। ठीक है, हाँ भाई।
ये लोग भाई जो है ना ये सब कलकत्ता से है ना भाई लोग कलकत्ता का दोस्त है। ट्रेन में मिला है ये भी हमारा बड़ा भाई जैसा है। कुछ बोलेगा सब्सक्राइब करने के लिए बोलो भाई। सब्सक्राइब करना भाई। ये भाई आदमी देखेगा भाई सब सब्सक्राइब करने का, एक लाइक तो कर देने का, उसका बाद जो होगा बाद में सोचेगा। हमारा भाई कलकत्ता से बोल रहा है सब्सक्राइब करने का आप लोगों को मेरा चैनल। अगर अच्छा लगे तो सब्सक्राइब करना, नहीं लगे तो अच्छा लगेगा तो चाहिए भाई। नहीं चाहिए। हाँ नहीं चाहिए, अच्छा नहीं लगेगा तो नहीं चाहिए। चाहिए भाई। ठीक है ना, अच्छा लगेगा तो सब्सक्राइब करने का, हाँ ठीक है भाई। एक लाइक देने का। भाई मजदूर आदमी है, थैंक यू। ठीक है। তো রাত हो गया फिलहाल। তো আজি ৰাতি হৈ গ'ল, ইয়াতে আহি এতিয়া পালোঁ কামাখ্যা ৰেলৱে ষ্টেচন। ৰাকেশ কি পালোঁ? राकेश কেনেকৈ আছে চাওক ভাই, কামাখ্যা ৰেলৱে ষ্টেচন পালোঁ। तो भाई बाय बाय। फिर बाद में देखा होगा। देखेगा आप लोग अगर मेरा ये वीडियो देखेगा तो ठीक है यूट्यूब में। बाय 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 टाटा बाय बाय गुड नाइट। फिर मुलाकात। हाँ मिलेगा मिलेगा। তো আমি যে আমি এতিয়া কামৰূপ ষ্টেচন পালোঁ, ৰাকেশ কি পালোঁ, ভাল লাগিছে না এনজয় কৰি। বাই। আৰু আমি ষ্টেচনৰ পৰা ওলালোঁ। এইবিলাক গুৱাহাটী চিটিৰ নাইট ভিউ হয় আৰু আপোনালোকক ৰাতিৰ অলপমান ভিউ দেখাব ট্ৰাই কৰিলোঁ। আৰু এইখন ৱেষ্ট ছাইড নামেৰে গুৱাহাটীৰ এখন শ্বপিং মল হয়। আপোনালোকে বিন্দাছ আহি ইয়াতে শ্বপিং কৰিব পাৰিব, যিলৈকে আপোনালোকে আহক আৰু শ্বপিং কৰি লৈ যাওক। কেলা গৈ আছোঁ আজাৰা কেলা ৰাতি হৈ গ'লে কি হ'ল ৰাকেশ? ৰাতি হ'ল কেলা। বৰষুণ দি আছে অলপ অলপ। আৰু আপোনালোকে যে এইবিলাক মাজত গছ দেখিছে ডিভাইডাৰতকৈ জানেনে, যাতে সেইফালৰ পৰা অহা আৰু এইফালৰ পৰা যোৱা গাড়ীবিলাকৰ লাইটবিলাক চকুত নালাগে আৰু এক্সিডেণ্ট যাতে কম হয় ইয়াৰ কাৰণে। ফাইনেলি আহি পালোঁ মামাৰ তাতে। ইয়াৰ ৰাকেশ ভাই দেখা নাই ৰল ঠুকি থুচি আছে আৰু মামাই ইয়াৰ ৰল দিলে খাব। আৰু ৰাকেশে কি বিচাৰি আছে চাওক। ৰাকেশ মজা জিন্দুবা। হেল্ল' গুৱাহাটী। হেল্ল' গুৱাহাটী। ৰাকেশ ৰাতিৰ আড্ডা কেনে লাগছে? মজা। এই ৰাতিৰ আড্ডা গুৱাহাটীত নাকি মাৱালী জেচা। ইয়াতে আড্ডা মাৰি আছোঁ আমি গুৱাহাটীত ৰাতি, কি কৰিম আৰু। এয়া চাওক ভাইবিলাক চিটি লাইফ আৰু আমাৰ ভিলেজ লাইফ কেনেকুৱা ডিফাৰেঞ্চ চাওক ভাই। চিটি লাইফ হ'ল এনেকুৱা ভালে লাগে, পইচাৰ ওপৰত মামলা চলে ইয়াতে চব। এয়া আগত আছে গ্ৰিল ৰিপাব্লিকা চাওক ভাই, গছডাল কেনেকৈ তামাম বনাইছে চাওক। মজাকে বনাইছে বে। ইয়াতে ৰেষ্টুৰেণ্ট হয়। এই আগত এটা গছবিলাক বনাইছে আৰু ইয়াতে বনাইছে চাওক না, লাইটিং দিছে কেলা। তো ৰাকেশ ভাই কেনে লাগছে আহি গুৱাহাটী ঘূৰি? ভাল 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 না ভাল ভাল ভাল। তো ফাইনেলি আজি আমি ইয়াতে থাকিম নিয়াৰ আজাৰা এয়াৰপৰ্ট। আৰু আপোনালোকক যদি কালি অকণমান ভিউ দেখাব পাৰোঁ তো ট্ৰাই কৰিম। আৰু এইখন যে আপোনালোকে দেখা পাইছে এইখন এয়াৰফৰ্চৰ মাউণ্টেইন চাইডৰ বৰ্ড হয়। তো ফাইনেলি কিবা এটা প্ৰব্লেমৰ কাৰণে আমি ৰিটাৰ্ণ বেক হ'ম ঘৰত। আৰু আপোনালোকক গুৱাহাটী চিটি ভালকৈ এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ, তো যেতিয়া নেক্সট টাইম আহিম আপোনালোকক ভালকৈ এক্সপ্ল'ৰ কৰি দিম, যিবিলাক মন্দিৰ আছে, কি কি চাব লগা ঠাই আছে। চ' এতিয়া আমাৰ ট্ৰেইন আহি আছে আৰু আমি ৰিটাৰ্ণ বেক হৈ আছোঁ ঘৰলৈ বুলি। কিবা এটা অসুবিধাৰ কাৰণে ৰিটাৰ্ণ বেক হৈ আছোঁ। ফাইনেলি আমি আছোঁ ট্ৰেইনত আৰু এতিয়া ৰাতিকে টাইম হৈছে 12:02 চাব পাৰে। তো এতিয়া ৰাতি টাইম হৈছে 12:02, আমি গৈ আছোঁ বৰপেটাৰ ষ্টেচন। আৰু তাৰপিছত আজিৰ এই ব্লগটো এড কৰিম বুলি আশা কৰোঁ।